লাগিব পুরা 1 লিটাर बापरे नोंथांमोनाथ' गोबांथार कुइन्टेलनि माइरं दालि संख्रि सिनि नोंथांमोनाथ' मोनगासिनो नङा होमबा कुइन्टेलनिफ्राय सरकारा जि होदो नोंथांमोना मोनगासिनो नङा होमबा आरो नोंथांमोननो आरो 1 लिटार करि जानाय थाव होगोन नंगौ नोंथांमोननो आं 1 लिटार जानाय थाव होगोन खालि नोंथांमोना आंखौ भट होनानै जयजक्त खालामग्रो पूरा 1 लिटार बापरे जा 1 लिटार मिठा तेल दी দিব হবো बाथ्राया जाबाय दा नोंथांमोना जायफोरा कुइन्टेलनि रेशन कार्डखौ लानानै जायफोरा दालि सिनि बेफोरबायदि संख्रै नोंथांमोना मोनगासिनो बेजोंनो लोगोसे जे हिमन्त जोंनि सीएम हिमन्त बिश्व शर्मा जायखौ जों मामा होनना मिथियो बिथाङा जेबायदि इलेक्शन केम्पिं खालामनाय समायाव जेबायदि बुंदोंमोन जे नोंथांमोननो मा नांगौ एबा नोंथांमोननो आरो मा नांबावगोन होनना बुंनायाव नोंथांमोना फोरमायदोंमोन जे जानाय थाव जासि थाव एबा मिठा तेल नांगौ होननानै नोंथांमोना फोरमायदोंमोन दा मामाया बुंदोंमोन जि बेखौबो आं होगोन 1 लिटार करि होगोन होननानै एबा फोरमायदोंमोन दा बेखौ नोंथांमोना मोननाय नंलिया एबा दालि सिनि संख्रि बेबो नोंथांमोना बन्द जानायखौ जों नुनो मोनसिगोन एबा बेखौ बन्द खालामसिगोन स' दा पाब्लिकआ मा फोरमायदों एबा पाब्लिकफोरा मा रिएक्सन होदों आं बेखौ बे भिडिअनि गेजेरजों होनो थांगासिनो नोंथांमोना निश्चय नायलांबा गम मोनगोन आरो बुजिगोन जे मा जाहोननि थाखाय बेखौ बन्द खालामदों एबा मानो बन्द खालामनाय जाखो जेबायदि इलेक्शन केम्पिं खालामनाय समायाव जेबायदि जि भटनि जि समायाव बिथांमोना जेबायदि बुंदोंमोन एबा जिबायदि फोरमायना गारबोदोंमोन नङा होमबा फोरमायना गारबोदोंमोन जे आं 1 लिटार करि जासि थाव होगोन एबा जानाय थाव होगोन होननानै दा बेखौ बिथाङा हल्ला एबा गासैखौबो बन्द खालामसिगोन होननानै फोरमायदों बेजोंनो लोगोसे आरो जायफोरा कुइन्टेलनि कार्ड बिथांमोनाबो माने जायफोरा नौसियाव गोबांथार कुइन्टेलनि कार्ड दङ एबा सोरबाफोरनिया गांब्रै गांबा थानायफोराबो बेफोर माने दाननाय हांगोन होननानै फोरमायनाय जादों एबा मिन्थिनो मोन्दों आं मोनसे क्लिप फिसा भिडिअ होनो हांगासिनो नोंथांमोना निश्चय नायजोबोब्ला निश्चय बुजिगोन स' नायजोबदो बिदिब्ला जय बर' চাউল দাইল চেনি নিমখৰ লগতে মিঠাতেল দিম বুলি নিৰ্বাচনৰ পূৰ্বে কৈছিল মুখ্যমন্ত্ৰীয়ে কিমান লাগিব পুৰা 1 লিটাৰ বাপৰে যা 1 লিটাৰ মিঠা তেল দি দিব হবো কিন্তু চৰকাৰ গঠনৰ পিছত মিঠাতেলটো দূৰৰে কথা বন্ধ হ'ব দাইল চেনি নিমখৰ যোগান জুনৰ পৰা 70 লাখ হিতাধিকাৰীয়ে নাপাব আঁচনিৰ সুফল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত বজাৰত এতিয়া জুই জ্বলিছে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পাইছে চৰকাৰে 100 টকাত দিয়া দাইল চেনি নিমখ বন্ধ হলে কি খাব দৰিদ্ৰ জনতাই আপুনিও যদি 100 টকা দাইল চেনি আৰু নিমখ ইমান দিনে খাই আছিল তেতিয়া হলে অহা জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ আপুনি এই কেইবিধ সামগ্ৰী নাপাবও পাৰে ইলেকশ্যনৰ ভাষণ যি সভা আছিল সভাসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৰ ফুলাই ভাষণ দিছিল যে ৰাইজক এবাৰ মিঠাতেলো 1 লিটাৰ কৈ দিয়া হ'ব কিন্তু মিঠাতেল দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এই মাহত জুন মাহত বাজেট নাই বুলি কৈ এই মাহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দিনত চৰকাৰে যেনেকৈ ৰাইজক সকাহ দিব লাগিছে সকাহৰ বিপৰীতে কিন্তু বৰ্তমান তেখেতলোকে এই ন্যূনতম যিসমূহ সামগ্ৰী দিয়ে সামগ্ৰীসমূহ দিয়াৰ পৰাও কিন্তু ৰাইজক বঞ্চিত কৰিব আমি আচৰিত হৈছোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যি বিপিএল বিলো প্ৰভাতে ৰাইজ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহক এইখিনি সামগ্ৰী যোগান ধৰি পৰিয়াল চলাত সহায় কৰিছিল সেইসকল ব্যক্তিক পুনৰ এই বস্তুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা চলিত মাহলৈ দাইল চেনি নিমখৰ যোগানৰ নামত ব্যয় হৈছে 296 কোটি টকা নৱেম্বৰৰ পৰা 7 মাহৰ বাবে ধাৰ্য কৰা হৈছিল এই ধনৰাশি আগন্তুক সময়ত ৰেচন কাৰ্ডৰ হিতাধিকাৰীক দাইল চেনি নিমখ দিবলৈ এতিয়া চৰকাৰৰ নাই পৰ্যাপ্ত বাজেট লগতে এটা প্ৰতাৰণা হ'ব কাৰণ ইয়াৰ দ্বাৰা লাখ লাখ কোটি কোটি আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ উপকৃত হৈছিল পৰিয়ালখিনি মানে সহজে আপোনাৰ এটা মাহ পাৰ হৈছিল গতিকে চৰকাৰৰ এই সিদ্ধান্তক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ চৰকাৰে এইটো কৈ কিনে আগতে ভোটৰ আগতে দিছে খুব কৈছে যে আমি চাউল দিম চেনি দিম মিঠাতেল দিম নিমখ দিম দালি দিম এইবিলাক কৈছিল আগতে ভোটৰ আগত কৈছিল কিন্তু মানুহে
পাব্লিকে ভাবছে যে এইখিনি পালে পাব্লিকৰ গৰীব মানুহৰ সহায় হ'ব অলপ, কিন্তু সেইখিনি নকৰি কিনে এতিয়া উল্টা মাৰি আছে। মিঠাতেলটো দূৰৰ কথা, যিখিনি দিছিল কিছুমান গৰীব মানুহৰ কাৰণে এইটো এটা বহুত লাভজনক সুবিধা আছিল, কিন্তু সেইটো বোলে অহা মাহৰ পৰা পাৰ্মানেণ্ট বন্ধ হ'ব। গতিকে মই কৈছোঁ এইটো একচুৱেলি আমাৰ এই চৰকাৰখনৰে ইলেকশ্যনৰ এটা কিবা ইছ্যু আছিল নেকি। ইতিমধ্যে দাইল চেনি নিমখ যাতে বৰ্তমানো হিতাধিকাৰীয়ে সুলভ মূল্যত পায় তাৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে প্ৰস্তাৱ।